অসমৰ ৰখাল সেউজীয়া চাহ বাগিচাৰ মাজত য'ৰ পৰা ৰাতিপুৱাই কঠোৰ পৰিশ্ৰমৰ পৰা আৰম্ভ হয় আৰু সপোনবোৰ প্ৰায়ে নিমাত হৈ থাকে। তাৰ পৰা এটা মাতৰ সৃষ্টি হ'ল। এটা প্ৰশ্ন, আমাৰ সন্তানৰ ভৱিষ্যত কেৱল চাহপাতৰ মাজতে সীমাবদ্ধ থাকিবনে? এই ছাত্ৰ-ছাত্ৰীসকলৰ কাহিনী, যিয়ে কিতাপৰ অস্ত্ৰ-শস্ত্ৰ বনাইছিল, ভয়টো ভাঙি পেলালে আৰু ইতিহাসৰ প্ৰান্তত থিয় হৈ থকা সমাজখনৰ মূল সুঁতি লৈ আনিবলৈ সাহস কৰিলে। এইটো কেৱল এটা সংগঠনৰ কাহিনী নহয়, এইটো হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা সংগ্ৰামৰ পৰা শিক্ষালৈ যাত্ৰা। অসমৰ ৰখাল চাহ বাগিচাৰ মাজত আছে এটা সম্প্ৰদায় যাৰ কঠোৰ পৰিশ্ৰমে বিশ্বৰ চাহৰ কাপ সুগন্ধিযুক্ত কৰি তোলে, চাহ জনজাতিৰ সম্প্ৰদায়। কিন্তু বছৰ বছৰ ধৰি এই সম্প্ৰদায়টো শিক্ষা, অধিকাৰ আৰু পৰিচয়ৰ পৰা বঞ্চিত হৈ থাকে। ঔপনিৱেশিক সময়ছোৱাত চাহ বাগিচা স্থাপন কৰাৰ সময়ত হাজাৰ হাজাৰ জনজাতীয় পৰিয়ালক দুৰ্গম অঞ্চলৰ পৰা অসমলৈ অনা হৈছিল। তেওঁলোকৰ প্ৰজন্মই চাহপাত ছিঙি গৈ থাকে, কিন্তু কিতাপে নিজৰ সন্তানৰ হাতত উপনীত নহল। দৰিদ্ৰতা, নিৰক্ষৰতা আৰু শোষণে তেওঁৰ সপোনবোৰ চেপি ধৰিছিল। এই আন্ধাৰৰ মাজতে 1947 চনত কিছুমান সচেতন ছাত্ৰই এটা প্ৰশ্ন উত্থাপন কৰে, আমি যদি পঢ়া নাই তেন্তে আমি কেনেকৈ আমাৰ মাত নহম? ইয়াৰ পৰাই জন্ম হৈছিল অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা। আটছা কেৱল এটা সংগঠন নাছিল, ই আছিল এক আন্দোলন, শিক্ষাৰ বাবে, অধিকাৰৰ বাবে আৰু সন্মানৰ বাবে। এই ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিখন বাগিচালৈ গৈছিল আৰু শিশুসকলক পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁলোকে বিদ্যালয়ৰ দাবী উত্থাপন কৰিছিল, বৃত্তিৰ বাবে যুঁজিছিল আৰু চৰকাৰৰ সন্মুখত চাহ জনজাতি সম্প্ৰদায়ৰ সমস্যাসমূহ শক্তিশালীভাৱে আগবঢ়াইছিল। সংগ্ৰামটো সহজ নাছিল, মাতবোৰ বহুবাৰ দমন কৰা হৈছিল, বহু সময়ত সংগ্ৰামক আওকাণ কৰা হৈছিল, কিন্তু আটছাৰ ছাত্ৰ-ছাত্ৰীসকলে হাৰ নামানিলে। সময়ৰ লগে লগে এই আন্দোলনৰ সৈতে বহু কেইজন শিক্ষক হৈ ওলাল, বহু কেইজন বিষয়া হৈ ওলাল, নেতা হৈ ওলাল, যিসকলে আজি নিজৰ সমাজৰ ভাগ্য সলনি কৰি আছে। আটছাৰ কাহিনীয়ে আমাক এটা প্ৰকৃত পাঠ শিকাইছে। যেতিয়া সমাজে আটাইতকৈ পিছপৰা বুলি বিবেচনা কৰিলে শিক্ষাক অস্ত্ৰলৈ ৰূপান্তৰিত কৰে, তেতিয়া ইতিহাস সলনি হয়। এই কাহিনীটো কেৱল অসমৰ নহয়, এইটো প্ৰতিজন যুৱকৰ কাহিনী, যিটো পৰিস্থিতিৰ বাবে নহয়, সাহসেৰে নিজৰ পৰিচয় সৃষ্টি কৰে। ধন্যবাদ।